Hello friend, welcome to my YouTube channel. আজি আমি বাৰেগাঁও ৱাটাৰফলত দেখি ফুৰিবলৈ যাই আছো মোৰ লগত আছে মেৰাজুল আৰু মই বাইক লৈ গৈছো বেছি দূৰ ৰাস্তা নহয় আপোনাৰ চান্দুবিৰ পৰা অলপমান আগুৱাই যাব লাগে 8 কিলোমিটাৰ মান আগুৱাই যাব লাগিব তাৰ ফালে গৈ আছো সো আপোনালোকে ভিডিঅটো চাও বুলি আশা ৰাখিল বৰ্তমান আপোনালোকে চাওক বৰ্তমান যাই আছো আমি ফাৰ্ষ্ট যাম আমি ৱাটাৰফল বাৰেগাঁও ৱাটাৰফল তাৰ পৰা আহি আমি চান্দুবিত সোমাম আপোনালোকে ভিডিঅটো চাই থাকিব বুলি আশা ৰাখিল বাৰেগাঁও ৱাটাৰফল চাব আহিছোঁ এফালে আছে মেৰাজুল আৰু মই এই পাহাৰৰ ওপৰত উঠি আছোঁ মজা একদম ঠাণ্ডা লাগি গৈছে এনেই ঠাণ্ডা দিন তাতে আৰু ঠাণ্ডা লাগি গৈছে বাকী আগৰ ভিডিঅ' কৰা নাই আজি বহুত দিনৰ মূৰত ভিডিঅ' এটা দিম বুলি ভাবিলোঁ এনে ফুৰিব আহিছোঁ তাৰ কাৰণে জাষ্ট এটা ভিডিঅ' বনালোঁ আৰু বনাৰ কথা নাছিল কিন্তু হঠাৎ মানে নাজাৰা দেখা পাই তাৰমানে বনাব মন গ'ল তাৰ কাৰণে বনাই দিলোঁ আৰু এইফালে মেৰাজুল আহি আছে এইটো আপোনাৰ ৱাটাৰফল এইটো দেখা পাইছে আপোনালোকে এয়া আমি ওপৰত উঠি আছোঁ তাতে কৰি যায় এই তলি যাব পাৰি যাম ওপৰি চাই মজা গাড়ী আমি দেখা পাই ইমান যে মজা লাগিছে একদম গা ধুব মন যায় আছে কিন্তু যিহেতু ঠাণ্ডাৰ দিন মই গা ধুব এনেই টান পাওঁ তাৰ কাৰণে আৰু গা নুধোঁ এদিন আহিম গৰমৰ দিনত তেতিয়া গা ধুম নিশ্চয় কি কৰা আপোনাৰ কিবা এটা তাৰমানে এনেকুৱা তাৰমানে মেছেজ এটা হৈছে যে আপোনালোকক মই ক'ব পৰা নাই যে ফিলটো কেনেকুৱা হৈছে বহুত ঠাণ্ডা ফিল এটা আহি আছে আপোনালোক চাওক না আৰু আপোনালোকক এটা বিনম্ৰ অনুৰোধ কৰিছোঁ আপোনালোকে যোনে যোনে মোৰ ভিডিঅ' চাই আছে আপোনালোকে আহক আহি ক'ৰবাত যদি ড্ৰিংক কৰিব লাগে কৰক কিন্তু ইয়াত কৰি কেনে বটলবিলাক পেলাই আপোনালোকে নষ্ট কৰি নকৰে যিহেতু কাৰণ পৰিষ্কাৰটো ৰখাটো আমাৰ কৰ্তব্য হয় আৰু নিজে ৰাখিব খাইছোঁ কিবা কৰিছোঁ চিপছ হওক যিকোনো বস্তু হওক জাবৰ জোঁথৰ নিজে লৈ যাম ডাষ্টবিনত পেলাই দিলে হ'ল হওক বাৰেগাঁও ৱাটাৰফললৈ চালে একদম ঠাণ্ডা হাৱা আহি আছে যিয়ে নহওক ফটো উঠিলোঁ এতিয়া চান্দুবিৰ ফালে যাওঁ চান্দুবি দিশে চাই আহোঁ তেনেকুৱা বহুত দিন হ'ল যোৱা নাই 4-5 বছৰে হ'ল চান্দুবিত যোৱা নাই এতিয়া যাওঁ যাই আছোঁ তাৰ তলৰ ভাল দেখি বেয়া লগা নাই জেগাটো খালি উঠা নামা কৰোঁতে অলপ বেছি ভাগৰ লাগে আৰু যিয়ে নহওক ইয়াৰ পৰিৱেশটো ভাল লাগিছে একদম চাফ চিকুণ পৰিৱেশ
কিছুমান মানুহে আজিকালি মদ ভাংবিলাক খাই কেনে জাবৰ জোঁথৰবিলাক ইয়াতে পেলাই থৈ যায়, সেইটোৱে অলপ অসুবিধা। সেইটো অলপ ইয়াৰ কমিটি অলপ চাব লাগে, চালে ভাল হয় বুলি মই মোৰ ফালৰ পৰা কওঁ আৰু আপুনি ইয়াতো গা ধুব পাৰে। পিছে কেনে লাগছি? মজা লাগছি। আজি বহুত দিনৰ মূৰত ব্লগ এটা বনালোঁ, আপোনালোকে প্লিজ চাব আৰু লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব। আৰু জেগাখিনি ভাল লাগিছে আপোনালোকে আহিব ইয়াত। এতিয়া ওপৰত যাওঁ দিয়ক। এতিয়া আৰু আমি ইয়াৰ পৰা ওলাই যাওঁ, চানডুবি ফালে যাওঁ। ইফালেও নাটৰাবিলাক চাওঁ, বহুত দিন যোৱা নাই চানডুবি ফালে। এতিয়া লাহে লাহে আমি চানডুবি ফালে গৈ চিধা ঘৰত দি যাম। আৰু ৰাস্তাতে কিবা কিবি খাব লাগিব দেচোন, ভোক লাগিছে যিহেতু 2টা বাজিল, কিবা কিবি অলপ খাব লাগিব। এতিয়া আমি ঘৰৰ ফালে ৰাওনা হৈ আছোঁ। বেছি মানুহ অহা নাই, কিন্তু গৰমৰ দিনত ইয়াত মানুহটো বেছি হৈ যায়। এতিয়া গা ধুৱে না চবেও। এতিয়া আমি কাপোৰ চাপোৰ অনা নাই, জাষ্ট এনে চাব আহিছোঁ, ভাল লাগিছে। আৰু এদিন আহিম নেক্সট টাইম গৰমৰ দিনত, ভালকৈ কাপোৰ চাপোৰ লৈ কেনে একদম গা ধুব লাগিব। অলপ ৰিক্সি আছে দে, শিলবিলাক অলপ পিছলা শিলা হয়, তাৰ কাৰণে। অলপ ভাগৰ লাগি গৈছে, অলপ বহুতেই ভাগৰ লাগিছে, কাৰণ উঠা নামা পাহাৰৰ ঠাই না, তাৰ কাৰণে অলপমান আমাৰ যিহেতু অভ্যাস নাই সেনেকুৱা, তাৰ কাৰণে অলপ ভাগৰ লাগিছে। এতিয়া আমি পাৰ্কিং য'ত কৰিছোঁ বাইকখন, তালৈ যাই থাকোঁ। যিহেতু ৰ'দটো বহুত, আমাৰ মেৰাজুল লগত চশমাযোৰ পিন্ধি দিছোঁ। ইয়াতে অলপমান আমি ভোজন কৰি লওঁ সৰু সুৰা, তাৰপাছত এইবাৰ চানডুবি ফালে যাওঁ। সৰু সুৰা ভোজন, চিপছ কিবা কিবি। মই এতিয়া হঠাৎ এটা বস্তু দেখিলোঁ, দেখি কেনে মই ভিডিঅ'টো বনাই দিলোঁ। এই বস্তু দেখিছেনে, ডাষ্টবিন হয় এইটো প্ৰত্যেকতে আছে, ৰাস্তাই ৰাস্তাই আছে। তাৰ কাৰণতে এনেকুৱা এটা পৰিষ্কাৰ, তাৰমানে এটা চেখৰৰ পেকেটো নাপাওঁ আপোনালোকে এই ৰাস্তাৰ মাজত। আপুনি চাওকচোন কি ধুনীয়া চাফা হৈ আছে। এই বস্তুটো আমি সকলো ঘৰে ঘৰে এইটো কৰিব লাগে, ৰাস্তাৰ মুখতে হওক, আমাৰ কিন্তু গাঁৱলীয়া ৰাস্তা এটা আছে সেইটোৰ মুখে মুখে হওক, এটা খৰচাটো নহয় ন আপোনাৰ, তেল টিং এটা লৈ আহক, লৈ কিনে আলাই থওক, লৈ দি থওক ডাষ্টবিন বুলি কয়। তাৰ কাৰণে মানুহ অলপ নিজে ইচ্ছা কৰিব যে বস্তু ডাষ্টবিন পেলাব লাগে, ৰাস্তাত নেপেলাওঁ, ৰাস্তাত পেলাব যিহেতু বেয়া। আৰু আমাৰ গাঁও আমি চাফা চাফা কৰি ৰাখিব লাগিব, বেলেগে কোনো নকৰে। আমি কৰা দেখা পালেহে তেতিয়াহে বেলেগে কৰিব, তাৰ কাৰণে মই ৰখিলোঁ। এতিয়া যাই আছোঁ চানডুবি ফালে। বৰ্তমান আমি চানডুবি আহি পালোঁ। মানুহ বহুত আজি, বহুত মানুহ। অলপ চাওঁ চানডুবি, চাই আৰু ঘৰমুৱা হওঁ। চাব লগা একো নাই, আগতে আহিছোঁ। সেইটো আপোনাৰ বাৰেগাঁও ৱাটাৰফল, সেইটোৱে বেষ্ট বুলি ভাবোঁ আৰু মই। মাছ নাই আৰু আপোনালোকে নাৱত উঠিলে এতিয়া উঠিব পাৰে। আমি যিহেতু উঠি থাকোঁ, তাৰ কাৰণে আমি নুঠোঁ। আজিৰ ভিডিঅ'টো এইখিনি আছিল, আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম। এতিয়ালৈকে বাই বাই।